পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আৰু আজি আমি গৈ আছোঁ চান্দুবিলৈ গৈ আছোঁ। আৰু আমি ৰাহুল আৰু মই গৈ আছোঁ দুয়োটাই, কাৰণ আমি বিশ্বকৰ্মা পূজা বুলি আহিছোঁ আৰু আমি ফুৰিবৰ কাৰণে। ঠিক আছে, আৰু আপোনালোককো সম্পূৰ্ণভাৱে চান্দুবি উপভোগ কৰাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিলে আমাৰ হেল্প হ'ব। আপোনালোকে চাওক, ভিডিঅ'টো উপভোগ কৰক, আপোনালোকক গোটেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। তে বলক গৈ থাকোঁ নে কি? বলক চাওক কিমান প্ৰাকৃতিক আমি আহিয়ে আছোঁ কিন্তু কথাটো কি হ'ল, এটা বেলেগ ৰাস্তাইদি আমি গুচি গৈছিলোঁ। ৰাস্তাটো আচলতে আমাৰ ভুল হৈছে। তাৰপিছত এজন মানুহক লগ পাই পেলাই সুধিলোঁ যে চান্দুবি কোনফালে যায়, তো এইটো ৰাস্তা দেখাই দিলে। নেটত আচলতে আমি মেপত চোৱা নাছিলোঁ, ভাবিছোঁ কি মানে ওচৰে হ'ব আৰু চাওঁ যে 21 কিলোমিটাৰ আৰু যাব লাগিব। কিন্তু জেগাখিনি চাওঁ, একদম ৰাস্তাটো আপোনাৰ পথাৰ মোটামুটি পালোৱে দিয়ক। এইখন চাওক, গেটখন স্বাগতম কিহৰ বা এইখন ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ এনেকৈ লিখা আছে। এইফালেৰে ৰাস্তাটোৰে যাব লাগিব চাগে, গতিকে যাম আমি। এইফালে যাবতো লাগিবই, আহিছোঁ যেতিয়া। অংকুৰে স্কুটি লৈ যাই পেলাই এইফালে ৰখি আছে। এইটো সি বোলে এতিয়া কেমেৰাত নলা, অকণমান দেৰিকৈ সি বোলে বনাব বাকীখিনি। চ' আপোনালোকক এতিয়া মই দেখাইছোঁ। এইফালে আমি সোমাই যাম। এতিয়া কোনটো ৰাস্তা হ'ল, এইটো ৰাস্তাই না সেইটো ৰাস্তাই আমি ধৰিব পৰা নাই, চিধাই চাগে হ'ব। তো গতিকে আহক, আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আৰু আমি আহি প্ৰায় আৰু 20 কিলোমিটাৰমান আছে। বহুত আহিলোঁ, মোটামুটি 50 কিলোমিটাৰমান সোমাই আহিলোঁ। আমি যিহেতু ছয়গাঁৱৰ পৰা আহি আছোঁতো, আৰু ৰাস্তাটো বৰ বিশেষ ইমান এটা ভাল নহয়, সেইকাৰণে আমি লাহে লাহে যাব লগা হৈছে। গাড়ীখনো ইমান ভাল নহয়, কম দামী মানুহ, কম দামী বস্তু কি ক'ব আৰু, উপায়তো নাই। ফটাটো কেনে দেখাইছে তোমাৰ? তে বলক, তে গৈ থাকোঁ নে কি? বলক। আহি দোকানত সোমাইছোঁ ৰ'বক বন্ধু। মানে পানীৰ বেল আছে, গল চল শুকাই গৈছে, চাৰিওফালে ধূলি না, গতিকে এই পানী খাই আছোঁ। এই পানী উপায় নাই, ক'তো দমকল চমকল নাই। ক'ৰবাত দমকল চমকল পালি মুখ চুখ ধুই দিলোঁ। একেবাৰে টানি আছে মোৰ স্কিনটো। আহি আমি এখন চাহপাতৰ বাগান পালোঁ হা। আৰু এই চাহপাত বাগানখনত দেখিছেনে, এই বাইদেউহঁতে কেনেকৈ চাহপাত তুলি আছে। চাওক, চাহপাতৰ মাজে মাজে হাৰিয়ালি এইবিলাক এই বাইদেউবিলাকে চাহপাত তুলি আছে। অংকুৰে ইতিমধ্যে আপোনালোকক দেখাইছে এইবিলাক, এই চাহপাত। ইয়াৰ পৰা আমি চাহ খাব পাৰিম। এইটো চাওক, চাহপাতৰ কলি হয়, কিমান মৰম লগা। আমি আহিলোঁ, বহুত জেগা যাব লগা আছে আৰু যাই মানে শেষ কৰিব পৰা নাই। ইমান দূৰ জেগা মই গমেই পোৱা নাছিলোঁ। অ' ভাই, বৰষুণ দিছে, দুইটা কি কৰা যাব? তিতি যাবই লাগিব, আহি আছোঁ যিহেতু। ঠিক আছে, বৰষুণ দি আছে তথাপিও যাম, তিতি হ'লেও যাম। আপোনালোকক ভিডিঅ'টো দেখাম আজি, আহিছোঁ যিহেতু। আহি আছোঁ, ৰাস্তাটোৰ পৰিৱেশটো ভাল লাগিছে আহি পেলাই। আৰু অৱশেষত আহি আমি প্ৰায় পালোহিয়ে। মানে এতিয়া আমি দুটা ৰাস্তা পাইছোঁ, এইফালে যায় আপোনাৰ ৰাণীখামা আৰু ইফালে যায় চান্দুবি। তে আমি ভাবিছোঁ এতিয়া কোনফালে যাম, আমি মানে ডিচাইডে কৰিব পৰা নাই। ডিচাইড কৰিব নালাগে, আমি এতিয়া ৱাটাৰফলটো চাবলৈ যাম। তাৰপিছত আপোনালোকৰ এইফালে যাম, চান্দুবিৰ ফালে যাম। চান্দুবিৰ ফালে বেছি দূৰ নাই, এইফালে ৰাণীখামা বুলি কয় এইফালে। এই ৰাণীখামাৰ ফালে যাম, এইফালে 7 কিলোমিটাৰ ভিতৰলৈ সোমাই যাব লাগিব। তাৰ পৰা আহি পেলাই আমি চান্দুবিলৈ যাম। ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। গতিকে আৰু চাই থাকক, ভাল ভাল বস্তু আপোনালোকক দেখাম। তে বলক, ৰাণীখামাই ফাৰ্ষ্ট গৈ আহোঁ নে কি কয়? তে বলক।
ৱাটাৰফলটো আপোনালোকক দেখাম। অংকুৰে কিবা লৈ আছে, তাৰ মন চন একেবাৰে বেয়া চাগে। বেয়া নহয়, কষ্ট পাইছে মানে বহুত আপোনাৰ বহুত কষ্ট দিয়ক। ৰাস্তাটো বহুত বেয়া আছিলে প্ৰথমখিনিত, এতিয়া অলপমান যিহেতু ভালেই ৰাস্তাটো দিয়কচোন। আৰু গৈ আছোঁ আমি ৱাটাৰফলছ গৈ কিনে আমি সকলোবিলাক দেখাই আছোঁ। ব'লক ভিডিঅ'টো আপোনালোকে ক্ল'জ নকৰিব, চাই থাকক। আমি গৈ আছোঁ এইটো ৰাস্তাৰে বৰিগাঁও চলকাডেৰ এই ৱাটাৰফলটো ইয়াৰ পৰা দূৰ হ'ব আপোনালোকৰ 0.700 কিলোমিটাৰ, বেছি দূৰ নহয়। আমি গৈ আছোঁ ইয়াত, আৰু কেইটামান বন্ধু লগ পাইছোঁ, এখেতসকলেও তালৈকে যাব চাগে। একেলগে আপোনালোকক দেখাই আছোঁ, একেলগে গৈ আছোঁ। পাহাৰৰ ওপৰে ওপৰে যাব লাগিব। আমি চিনি নাপাওঁ আচলতে, এইকেইটা বন্ধুক লগ পালোঁ, ইয়াতে আহি আছে। এইকেইটা বন্ধুক আমি সুধিছোঁ, তেখেতসকলে কৈছে আমাৰ লগতে গৈ থাকিব পাৰিব। হাই বন্ধু, চাওক তেখেতসকলে আগে আগে যাই আছে, আমি পিছে পিছে যাই আছোঁ। অংকুৰে চলাই আছে। এইটো বহুত আপদ উঠি যাব লগা হৈ আছে। স্কুটি লৈ অহা জেগা নহয় আচলতে, ইয়াত বুলেট লৈ আহিব লাগে। আমাৰ যিহেতু বুলেট নাই, আমি স্কুটিখনকে সাৰথি কৰি লৈ আহিছোঁ। এইফালে তেলো কমি আহিছে, তেল আমি ভবাই নাছিলোঁ ইমান দূৰ বুলি। ইয়াত যিমান আহি আছোঁ সিমানে দূৰ বাঢ়ি যাই আছে, দূৰত্ব বাঢ়ি যাই আছে। গতিকে চাওঁ আৰু কিমান দূৰ যাব পাৰোঁ। আমি ঘৰতো যাব লাগিব। এতিয়া আপোনালোকৰ টাইম হৈছে 2:46। তো অকণমান দেৰিকৈ ইয়াত আন্ধাৰ হৈ যাব। আন্ধাৰ হ'লে ইয়াত হাতী তাতী ওলাই বোলে, গতিকে ইমান। আৰু আমি অৱশেষত আহি চলকা ৱাটাৰফলছ পালোহি। মানে অলপমান খোজকাঢ়ি যাব লাগিব। আৰু ইয়াতে আমি মোৰ এই স্কুটিখন পাৰ্কিং কৰি ল'লোঁ। এই ৰাহুলৰ বোলে গাটো অলপ বেয়া লাগিছে, তাই অলপমান জীয়াই লওক বোলো। তাৰপিছত আমি উঠি আছোঁ লাহে লাহে। আপোনালোকক সম্পূৰ্ণভাৱে আমি দেখাবলৈ চেষ্টা কৰিম। ব'লক, ৱাটাৰফলছটোলৈ যাবলৈ মানে টিকেট কাটিব লাগে। দাদা টিকেট কিমানকৈ? 10 টকাকৈ নেকি? ৰাহুল যোৱা টিকেট দুটা কাটি লৈ আহে আমাক। গৈ আছোঁ, ওচৰত নাই 100 টকা। আৰু আমি ইয়াতে টিকেট কটা হ'ল। ইয়াতে চাওক, ইয়াতে এটা বহুত ভাল বস্তু দিছে, ইউজ মি। কাৰণ ইয়াতে মানে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহি য'তে ত'তে আপোনাৰ প্লাষ্টিকবিলাক বা বটলবিলাক পেলাই থৈ যায়। সেইবাবে এইবিলাক ইউজ মি ফিটিং কৰি দিছে। মানে চৰকাৰৰ ফালৰ পৰা নহয়, আৰু তেওঁলোক গাঁৱৰ মানুহে মিলি কিনে দিছে আৰু এইবিলাক ইউজ মি। চাওক এনেকৈ মানে গোটেই ৰাস্তাটোতে আছে আৰু ইউজ মি। ব'লক, এনেদৰে আহি আমি প্ৰায় পালোহি আৰু ৱাটাৰফলছটো। চাই থাকক আপোনালোকেও। চাওক, এইটোৱে হৈছে সেইটো ৱাটাৰফলছটো, দেখিছেনে? আমি ওচৰৰ পৰা গৈ দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, ইয়াতে ৱাটাৰফলটো আপোনালোকে আমাৰ লগত উপভোগ কৰক। আহি পেলাই বহুত ভাল লাগছে কিন্তু জেগাটো। বেয়া লাগি গৈছে, ইমান ৰ'দ দি আছে। চাওক, এইটোৱে হৈছে সেইটো ৱাটাৰফলছটো। চাই থাকক। আহা ফাইনেলি আমি আহি পাই গ'লোঁ ৱাটাৰফলছটো, দেখিছেনে? চাই লওক, কেনে এটা সুন্দৰ পৰিৱেশ, চাই লওক। তাতে দেখিছেনে গা চা ধুব পাৰি আৰু এনজয় কৰা। ব'লক, তললৈকে নামি যাম। অংকুৰে যাবৰ কাৰণে ৰেডি হৈয়ে আছে। মোৰ ভয় লাগি আছে কিন্তু অকণমান। এতিয়া লম্পেন চম্পেন অলপমান কচাই লৈছোঁ। কচাই লৈ পেলাই এইফালে আমি শিলৰ মাজে মাজে যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। যাব পাৰিম, কোনো টেনশ্যন নাই। ইয়াত অলপমান মুখটো ধুব পাৰে যদি ধুই ল'ম। গা ধুবৰ মন গৈছে আচলতে। ইয়াত কাপোৰ অনা নাই, নেক্সট টাইম আহিলে ইয়াত কাপোৰ চাপোৰ লৈ আহিব লাগিব। এয়া অংকুৰে ভৰি হাত ধোৱাত ব্যস্ত হৈ আছে। ময়ো ধুম, ই আগতে ধৰি লৈছোঁ কেমেৰাটো ধৰি। বহুত লেতেৰা হৈ আছোঁ, তাৰমানে এইটো কাৰণে ধুই লৈছোঁ, অলপমান চাফা হৈ লৈছোঁ। ময়ো অকণমান ধুই ল'ব লাগিব এতিয়া। অ' ভাই কয়জি নামো। এয়া চব কিমান ধুনীয়া সুন্দৰ। এইফালে ওপৰৰ পৰা পানী পৰি আছে, ক'ৰ পৰা বা পানী আহিছে নাজানো, কিন্তু ইমান ধুনীয়া জেগাখিনি। মানুহবিলাকে চব গা ধুই আছে। গৰমৰ দিন যিহেতু ইয়াত গা ধুই কেনেকুৱা আৰাম লাগিব। ৰাহুলে ধুব, চাওক দি দিব ধুনীয়াকৈ, চাফা চুফা হৈ লওক। সুন্দৰ, চাই লওক।
এতিয়া আমি গৈ থাকোঁ এতিয়া আৰু চানডুবি যাম চানডুবিত গৈ আপোনালোকক দেখাম তে ব'লক আৰু বহুত ভোক লাগিছে দিয়ক ভোক লগাৰ কাৰণে আমি এতিয়া এই মধুৰিআম খাম বাইদেউ মধুৰিআম কাটি দিব আমাক আমি ধুনীয়াকৈ মধুৰিআম খাম মানে বেছি দামো নহয় আপোনাৰ 10 টকা 3টা দিব বাইদেউ কাটি আছে আমি খাম আৰু কিমান ডাঙৰ ডাঙৰ মধুৰিআম এটা খালে পেট ভৰি যাব আপোনালোকে আহি পেলাই ইয়াত মধুৰিআম খাব পাৰিব মজা আৰু চাওক মধুৰিআম খোৱাত ব্যস্ত কেমান খা গলত হপা লাগি মুৰ্গী খালি খাং খাংকে থকা নাই বহুত ভোক লাগছে ময়ো খাইছোঁ দিয়ক আৰু এতিয়া আমি চানডুবি যাম চানডুবিত গৈ আমি সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তে ব'লক চানডুবি ড্ৰাইভাৰ চেঞ্জ কৰি দিলোঁ দিয়ক এবাৰ ৰাহুলে চলাব এবাৰ মই উঠিম আৰু কঁকাল চকাল বিষাই গৈছে তে ব'লক নে কি কয় ব'লক ব'লক বঢ়িয়া বঢ়িয়া এরকম করবা ব'লা আৰু এইটো এটা হৈছে এটা অফিচ আৰু ইয়াতে মানে যিবিলাক টুৰিষ্ট আহে দূৰ দূৰণিৰ পৰা তেওঁলোকৰ বাবে এইটো হৈছে তেওঁলোকে থকা খোৱা ব্যৱস্থা আছে ইয়াতে আপোনালোকক সেই থকা খোৱা সুব্যৱস্থা আছে আৰু এই অফিচটো এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তে ব'লক ভিতৰলৈ সোমাই যাওঁ চাওক ইয়াতে দেখিছে এইবিলাক সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে এখন সৰু সুৰা পাৰ্ক এখন আছে এখন চাওক কি সুন্দৰ দেখিছে এইটোৱে হৈছে সেইটো এইটো চাই লওক এইটো দেখিছেনে এইটো কি সকলোৱে চিনাকি অসমৰ সম্পদ চাওক এইটো চাই লওক এইটোৱে হৈছে সেইটো অফিচটো চাওক এই বাবু মাইনাহঁতে খেলি আছে দাদাক লগ পাই আমি এতিয়া কথাবিলাক জানিবলৈ চেষ্টা কৰিম যে দাদা ইয়াতে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে ইয়াতে টুৰিষ্টত মানুহ আছে মানুহ ৰুম চুম চবখিনি সুবিধা আছে হয় কেতিয়াবা ধৰ দূৰৰ পৰা আহিলেও ইয়াতে থকাৰ ব্যৱস্থা আছে খোৱাৰ ব্যৱস্থা আছে হয় হয় চবখিনি তাতে টুৰিষ্টত মানুহ থাকে হয় হয় মানুহকেইটাক কৈ দিলে চবখিনি ব্যৱস্থা কৰি দিব আৰু আচ্ছা খোৱা আদি কৰি থকা মানে ফুৰিব পাৰি আৰু গোটেইখিনি কোনোবাই আহিলে তাৰমানে চবখিনি চাব পাৰি আৰু ঠিক আছে দিয়ক দাদা থেংক ইউ এইটো হৈছে আপোনালোকৰ চানডুবি পিকনিক কটেজ ইয়াত টুৰিষ্ট ইনফৰমেশ্যন অফিচাৰ থাকে ইয়াতে মানুহে কিবা যদি ইনফৰমেশ্যন আহি পেলাই ইয়াত কিবা ইনফৰমেশ্যন লাগে ইয়াত সোধা পোছা কৰিব পাৰিব কাগজ পাতি কি কৰিব লাগে নাজানো ভিতৰলৈকে যাবৰ কাৰণে চেষ্টা কৰিম ইয়াতে ডাইনিং হল আছে এইফালে এইটো ওপৰত ডাইনিং হল আৰু এইফালে আপোনাৰ ৰিচিপশ্যন আছে ৰিচিপশ্যনত আপোনালোকে কাগজ পাতি বনাই পেলাই ইয়াত ৰাতি যদি কোনোবাই যদি ইয়াত ৰাতি থকাকৈ আহে ফেমিলি আহে বা এতিয়া আমি গৈ আছোঁ চানডুবি বিলখন চাবৰ কাৰণে অংকুৰেও আহি আছে পাছে এইফালে এইবিলাক ঘৰো আছে চাংঘৰৰ দৰে ইয়াত এতিয়া আমি নোসোমাওঁ আৰু এতিয়া সোমালে আমাৰ দেৰি হৈ যাব আৰু আপোনালোকৰ বহুত দূৰ যাবলৈ টাইমটোও বহুত শ্বৰ্ট হৈ আছে 3:30 বাজিয়ে গ'ল ইতিমধ্যে এইফালে চাওক এইখন বিল ইয়ালৈকে যাম আমি তুমি স্কুটিখন চলাই লোৱা আমি আৰু ইয়াতে এইবিলাকেই দোকান কিবা খালে খাব পাৰে আৰু চাওক ইয়াতে এইবিলাক লোকেল দেখিছেনে কি বম বম অমিতা চাই লওক লোকেল 100 টকা এটা 100 টকা দাম এটাত চাই লওক এইবিলাক চব লোকেল হয় ইয়াৰে চানডুবি লোকেল ইয়াত যিহেতু থলুৱা মানুহ আছে ইয়াতে থলুৱা সামগ্ৰীও পোৱা যায় এইখনেই দিয়ক এইখনেই চানডুবি যি পিকনিক স্পট আৰু ইয়াতে আহিলে এইবিলাক জেগাতে আপোনাৰ খানা চানা খাব পাৰে ধুনীয়া কৰি আৰু এটা বস্তু দেখাই দিয়া এইবিলাক নাও আছে নাও ঘূৰিব পাৰে এতিয়া চাগে কোভিডৰ কাৰণে বন্ধ কৰি থোৱা হৈছে আৰু এইফালে ধাবাও আছে এখন কোনোবাই আহি যদি কিবা খাব খুজি ধাবাত খাব পাৰিব ধাবাখন এতিয়া কোভিডৰ কাৰণে বন্ধ কৰি থোৱা হৈছে আৰু এইফালে এইখন চাওক পিকনিক স্পট এইখন মেইন চানডুবি বিল হয় এইখন বুনে চুনে ভৰি আছে চাওক ইয়াতে আপুনি বটিঙো কৰিব পাৰে বটিং চাই থাকক হৈছে এইখন চানডুবি চাই লওক চানডুবি দেখিছেনে এইবিলাক হ'ল চব বটিঙৰ কাৰণে ঠিক আছে আপোনালোকে যদি আহে কেতিয়াবা তেনেহ'লে ইয়াতে উঠিব পাৰিব আৰু ইয়াত উঠাৰ কাৰণে ফাৰ্ষ্ট লগ কৰিব লাগিব এই দাদাহঁতক মেইন বস্তু এইকেইটা দিয়ক দাদা
ইয়াতে ব'টিং কৰিলে তাৰমানে ঘূৰি লওক আপুনি ইয়াতে ব'টিং কৰিলে ধৰি লওক কিমান মান হয় এজনত 50 টকা হয় মানে কিমান টাইম আচ্ছা এৰিয়া এটা আছে নে আচ্ছা ঠিক আছে বাৰু চাওক এইখনেই হৈছে চাই লওক কি সুন্দৰ পৰিৱেশ এটা দেখিছেনে চাই লওক চানডুবি কেনে এটা ভিউ চানডুবি বাই বাই টাটা আৰু এতিয়া আমি যাব লাগে ৰুমলৈ যিহেতু টাইম মোটামুটি 4টাই বাজিলে আৰু এইখন ইয়াতে পাৰ্কিং কৰা হৈছিলে এতিয়া আমি যাওঁ ঠিক আছে তেনেহ'লে যাওঁ এতিয়া বৰ্তমান যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় আই অসম